হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ ভালনে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ঘৰতে বহি আপোনালোকক কিছুমান কথা ক'ব বিচাৰিছোঁ। আজি মানে বতৰটো বহুত ঠাণ্ডা আৰু মই আছোঁহি সাপেখেতি ৰহুনত, মোৰ মাৰ ঘৰত আছোঁহি। কিন্তু মই আজি ডুমডুমালৈ যাবলৈ ওলাইছিলোঁ, কিন্তু যাবলৈ মন নগ'ল। ওচৰতে আমাৰ ভণ্টিহঁতৰ সকাম পাতিছিলে, এই আই সকাম বুলি কয় যে, সেয়া পাতিছিলে। তাত আহিলোঁ, আহি তাই ক'লে আজি যাব নালাগে, আমাৰ আজি সকাম পাতিছোঁ। সেইটো কাৰণে ইয়াতে মানে থাকিলোঁ আৰু আজি ঘৰতে থকা হ'ল। আৰু মই ভাবিছোঁ আজি ভিডিঅ' এটা কৰোঁ, আপোনালোকো কথাখিনি জনাই দিওঁ আজি মই কিয় ডুমডুমালৈ যাব নোৱাৰিলোঁ। আৰু যাওঁতে দুলীয়াজনত সোমাম কৈছিলোঁ। দুলীয়াজনৰ ৰাজু বাইদেউ আমাৰ কেঁচাখনৰ ডাইৰেক্টৰ হয়। তাই মানে এখন মিটিং যোগাৰ কৰিছিলে, কিন্তু মই তাইক ফোন কৰি ক'লোঁ যে মই আজি নাযাওঁ, আজি যাবলৈ অলপ প্ৰব্লেম হৈছে বুলি ক'লোঁ। আৰু কাৰণ কথাটো কৈ দিয়া নাই, কাৰণ আজি যে সকাম এটা আছে মই সেইটো কাৰণে নগ'লোঁ, সেই কথাষাৰ কৈ দিয়া নাই। আৰু বহুত দিন মানে গাঁৱত আই সকাম খোৱা নাই, সেইটো কাৰণে মই ভাবিলোঁ থাকি যাওঁ আৰু ভাল লাগিব, তেনেকৈ ভাবিলোঁ। আৰু কিন্তু মই ওলাই ৰেডি হৈছিলোঁ, সেইকাৰণে কেনেকৈনো মই ৰেডি হৈছিলোঁ সেইটোকে মই আপোনালোকক দেখাবৰ কাৰণে এয়া ভিডিঅ'টো বনাইছোঁ। এই গহনাটো যে মই পিন্ধি আছোঁ ব্লেক কালাৰৰ, এই ষ্ট'ন হয়, এইটো কেঁচা সোণৰ হয়, কিন্তু বহুত ধুনীয়া, 15 বছৰ গেৰাণ্টি হয়। আপোনালোকে যিটো গহনা মই পিন্ধি আছোঁ এইটো একদম নতুন ষ্টাইল হয়, এতিয়া লেটেষ্ট আহিছে, কালি মই আনিছোঁ। এতিয়া মই ইয়াত মানে প্ৰতিটো কালাৰে আপোনালোকে পাব, ড্ৰেছৰ লগত মিলাই মিলাই পাব। এতিয়া মই ইয়াৰ লগত যিটো কাপোৰ যিযোৰ পিন্ধিম, সেই কাপোৰযোৰ এয়া চিলাই আছে, আমাৰ গাৰ্গীয়ে চিলাই আছে, ব্লেক কালাৰত মই পিন্ধিম, চিলাই আছে মানে, সেইটো কাৰণে ভাল লাগিব। মানে মিলাই মিলাই কাপোৰবোৰৰ লগত পিন্ধোঁ আৰু যেতিয়া নেকি নিজে কেঁচা সোণ কৰিছোঁ, সেইটো কাৰণে একদম ধুনীয়া যিটো লেটেষ্ট গহনা আহে, সেই গহনাটো তাৰমানে ময়ে পিন্ধোঁ, সেইকাৰণে বহুত সুখী মানে। আৰু আপোনালোকেও মোৰ পৰা গহনাবোৰ ল'ব, যেনেকুৱা ষ্টাইলৰ লাগে তেনেকুৱা মই দিবলৈ ৰাজি আছোঁ আপোনালোকক। আৰু এই গহনাটো এটা ষ্টাইল আছে, আপোনালোকে দুইটা ছাইডে পিন্ধিব পাৰিব, এইটো ছাইডো পিন্ধিব পাৰিব আৰু এইটো ছাইডো পিন্ধিব পাৰিব, বথ ছাইড পিন্ধিব পাৰিব, আৰু যিকোনো কালাৰতে পাব। আপোনালোকৰ যদি পচন্দ হৈছে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। মোৰ ফোন নাম্বাৰটো মই এবাৰ কৈ দিছোঁ বাৰু, আজি লাইভতে কৈ দিছোঁ, এই ভিডিঅ'টোতে মই কৈ দিছোঁ, 8011857597, সেই কণ্টেক্ট নাম্বাৰটোতে আপোনালোকে মোলৈ কণ্টেক্ট কৰিব পাৰিব যদি কিবা গহনা লাগে। এতিয়া মই ভণ্টি ঘৰলৈ যাওঁ, ভণ্টি ঘৰত আই সহায় দিয়া খাওঁগৈ, আপোনালোকক দেখাম। এয়া পায়স হয়, এয়া আমাৰ ইয়াত গাঁৱত আমি ভোগ বুলি কওঁ, আৰু এয়া কল আৰু বুটমাহ আৰু পিঠা। এতিয়া পায়স খাই গোপিনীসকলক সাজ আৰু লুচি পুৰি দিছে, লগত মাংস। আমাৰ গাঁৱত মানে শৰাই দিয়া শেষত এই গোপিনীসকলক এনেকৈ দিয়ে, সেয়া আপোনালোকক অকণমান দেখাই দিছোঁ। এয়া খুৰীদেউহঁত আৰু মা, এপা সকলোৱে মিলি শৰাই দিয়াৰ পিছত এনেকৈ সাজ খায়, আৰু এয়া লুচি পুৰি মাংস এনেকৈ খোৱা হয়। মই সেই দৃশ্যটো আপোনালোকক দেখাই দিছোঁ গাঁৱত কেনেকৈ দিয়ে, আৰু এই দৃশ্যটো থাকি যাব ভৱিষ্যতলৈ, সেইটো কাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ। এয়া চাওকচোন। এইযোৰ কাপোৰ মোৰ হয়। এতিয়া ভণ্টীয়ে দহি বাতিব, কেনেকৈনো দহি বাতিব মই ধুনীয়াকৈ দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই আৰু কি কি দেখাম। এই কাপোৰযোৰত এতিয়া মোৰ ভণ্টীয়ে দহি বাতি দিছে, দহিটো কেনেকৈ বাতিছে মই আপোনালোকক দেখাইছোঁ, ইমান ধুনীয়াকৈ মিহিকৈ গাঁঠিছে নহয়। এইযোৰ কাপোৰ মই কেঁচা সোণৰ পৰা গিফ্ট পাইছিলোঁ, এতিয়া এইযোৰ ৰেডি কৰিছোঁ কাইলৈ পিন্ধিবৰ কাৰণে। আৰু ভণ্টীয়ে এয়া দহি বাতিছে, বহুত ধুনীয়াকৈ গাঁঠিছে, মই তাকে দেখাইছোঁ। প্ৰথম কেনেকৈ গাঁঠিব আপোনালোকে অলপমান শিকিব পাৰিব। চাওকচোন কেনেকৈ পাকটো দিছে, আৰু লগতে ইয়াত বেজীটো কেনেকৈ সুমুৱাই দিছে, আৰু গাঁঠিটো দিছে, কাৰণ গাঁঠিটো অকণমান টানকৈ দিছে, তেতিয়াহে মানে নিচিগে, নহ'লে খুলি পৰিব, সেইটো কাৰণে কেইবাটাও পাক দিবলগীয়া হৈছে।
এয়া মই আমাৰ ঘৰৰ দৃশ্য এটা দেখাইছোঁ। এই কিনাৰতে যে আছে দেখিছে, সেইটো হৈছে আমাৰ ৰাস্তা হয়, মেইন ৰাস্তা। এই ৰাস্তাইদি সোণাৰী পায়গৈ, সাপেখেতিটো সোণাৰী যায়। আৰু এয়া ফুলখিনি অলপমান দেখিছোঁ। ফুল মানে এইবিলাক পাত বাহাৰ ফুল হয়, তথাপিও ভাল লাগে। অলপমান মই ভিডিঅ' কৰি দেখাই দিছোঁ আপোনালোকক, চাওকচোন। যদিও পাত আছে, ফুল নাই, তথাপিও ভাল লাগিছে। এয়া বহুত ধুনীয়া লাগে, সেউজীয়া সেউজীয়া। এয়া চাওকচোন, সকলোবোৰ পাত বাহাৰে হয়। আপোনালোকৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক জনাব। এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।